মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল কাৰি পট এণ্ড ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ কাৱৈ মাছৰ এটা মছলা ভৰপূৰ সুন্দৰ ৰেচিপি। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। তো বলক আৰম্ভ কৰোঁ। প্ৰথমে মই মাছখিনি ধুই পেলাই সৰিয়হ তেল দি মাছখিনি ফ্ৰাই কৰি ল'লোঁ। আজি বহুদিন পিছত ভিডিঅ' বনাইছোঁ, বিশেষ অসুবিধাৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। তো আজি ভিডিঅ'টো চাওক আপোনালোকে কেনেকুৱা পায় আৰু কমেণ্ট কৰি শেষত জনাব। এইখিনি হৈছে আদা নহৰু আৰু ৰঙা জলকীয়াটো আপোনাৰ কেঁচা জলকীয়া, শুকান নহয়, আৰু পিঁয়াজ। এইখিনি মিক্সিত দি পেলাই পেষ্ট বনাই লৈছোঁ। আৰু এয়া হৈছে মিডিয়াম চাইজত কাটি লোৱা আলু। যিখন পেনত আমি মাছখিনি ফ্ৰাই কৰিছিলোঁ সেইখন পেনতে মই আলুখিনি প্ৰথমে দি ল'লোঁ। ইয়াত দি দিম এতিয়া হালধি আৰু এক চিকুট নিমখটো দিলে অকণমান সিজিব সুবিধা হয়। আলুখিনি একেবাৰে সিজাকৈ মই ফ্ৰাই নকৰোঁ, অকণমান ৰঙচুৱাকৈ আৰু যাতে আধামান সিজে ঠিক তেনেকৈ ফ্ৰাই কৰিম। 1 মিনিটমান সময়ৰ কাৰণে এইখিনি ঢাকনি লগাই দিম। এয়া দেখিছেনে, ঢাকনি গুচোৱাৰ পিছত এইখিনি খুব ধুনীয়া ৰঙা হৈ গৈছে। এতিয়া সেইখিনি নমাই ৰাখি দিম আৰু সেই একেখন পেনতে অকণমান তেল দি দিলোঁ আৰু এখিলা তেজপাত দি দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে মই যিখিনি মছলা কৰি ৰাখিছিলোঁ পিঁয়াজ আদা নহৰুৰ পেষ্ট সেইখিনি দি দিছোঁ। তো এইখিনি এতিয়া মই 2 মিনিটমান সময় এনেধৰণে ফ্ৰাই কৰি থাকিম। মছলাটো ফ্ৰাই কৰোঁতে সদায় মন কৰিব লাগে যাতে কেঁচা গোন্ধ নাথাকে। সেয়ে অকণমান জুইটো কমাই পেলাই কিছু সময় ফ্ৰাই কৰিব লাগে আৰু যাতে মছলাৰ তেলখিনি মানে একাষৰীয়াকৈ ওলাই যায় সেইটো চাব লাগে। ইয়াত দেখিছেনে ধুনীয়াকৈ ওলাইছে বাৰু তেলটো। ইয়াত দি দিছোঁ এতিয়া হালধি, জলকীয়াৰ গুড়ি আৰু জিৰাৰ গুড়ি। আপোনালোকে যদি জলকীয়া খাব নোৱাৰে ইয়াত কাশ্মীৰী পাউডাৰ ব্যৱহাৰ কৰিব পাৰে কালাৰটোৰ কাৰণে। দেখিছেনে কালাৰটো কেনেকুৱা ধুনীয়া হৈছে। আৰু অকণমান সময় ফ্ৰাই কৰোঁ। তো ইয়াত আমি নিমখ দিয়া নাই যিহেতুকে এতিয়া দি দিব লাগিব নিমখটো দিওঁতে মন কৰিব কাৰণ মাছ ফ্ৰাই কৰোঁতে মোৰ নিমখ দিয়া আছে। তো সেইটো অনুমান মিলাই পেলাই দিব লাগিব। তো ইয়াত দি দিওঁ এতিয়া নিমখ। যিহেতুকে আমি গুড়ি মছলা ব্যৱহাৰ কৰিছোঁ, যদি বহুত বেছি সময় এনেধৰণে ফ্ৰাই কৰি থাকোঁ গোটেই পেনখনত লাগি যাব আৰু ধোঁৱা গোন্ধাব। তো গতিকে অকণমান পানী ব্যৱহাৰ কৰিম ইয়াত, আধা কাপমান। ইয়াত দি দিলোঁ পানী আৰু এতিয়া এইখিনি ধুনীয়াকৈ লৰাই দি পেলাই ঢাকনি লগাই দিম। জুইটো একেবাৰে কমাই দিম। তো এতিয়া ঢাকনি লগাই দিম এইখিনি। তো ঢাকনি গুচাই দেখাইছোঁ এইখিনি দেখিছেনে কেনেকুৱা ধুনীয়া কালাৰ আহি গৈছে। আৰু অকণমান লগাই দিওঁ যাতে ভালদৰে সিজি যায়। এইখিনি প্ৰায় হৈ গৈছে ফ্ৰাই কৰা। ইয়াত দি দিছোঁ যিখিনি আলু ফ্ৰাই কৰি ৰাখিছোঁ, আলুখিনি দি দিলোঁ। তো আৰু 1 মিনিটমান এনেধৰণে ফ্ৰাই কৰিম যাতে আলুখিনিৰ গাত ধুনীয়াকৈ মছলাটো লাগি যায়। তো আলুখিনিত যেতিয়া মছলা লাগিব তেতিয়া আলুখিনি খাবও সোৱাদ লগা হয়। তো এতিয়া ইয়াত দি দিছোঁ একেবাৰে ফাইনেল পানীটো মই আজি ঠাণ্ডাই ব্যৱহাৰ কৰিলোঁ। আপোনালোকে পাৰিলে গৰম পানী ব্যৱহাৰ কৰিব। মই গৰম কৰি ৰখা নাছিল কাৰণে আজি ঠাণ্ডা পানী ব্যৱহাৰ কৰিলোঁ। এয়া উতলিছে এতিয়া। ইয়াত দি দিম এতিয়া কেঁচা জলকীয়া খাব নোৱাৰিলে আপোনালোকে যদি জলকীয়া খোৱা অভ্যাস নাই নিদিব, সেইটো কোনো কথা নাই। মোৰ জলকীয়া খাওঁ বাবে দিছোঁ। এতিয়া মাছবিলাক দি দিম, গোটেইকেইটা মাছ দি দিম। ভালকৈ অকণমান লৰাই দিব লাগিব যাতে অকণমান গ্ৰেভিটো ভাল ধৰণৰ হয়। যেতিয়া খুব পাতল হৈ আছে নহয়, অকণমান গ্ৰেভিটো হ'লে ভাল লাগিব। তেতিয়া অকণমান ঢাকনি লগাই দিম। এতিয়া জুইটো মিডিয়াম কৰি ৰাখি ঢাকনি লগাই দিছোঁ। দেখিছেনে পূৰা উতলি আছে। ঢাকনি গুচাই দেখাই দিছোঁ। নিমখটো এবাৰ টেষ্ট কৰি চাব লাগিব বাৰু। দেখিছেনে ধুনীয়া গ্ৰেভিটো হৈ গৈছে, বহুত বেছি পাতলো হোৱা নাই। এইখিনি প্ৰায় হৈ গৈছে। এতিয়া মই ইয়াত ধনিয়া দি পেলাই এইখিনি নমাই দিম। জুইটো বন্ধ কৰি লওঁ প্ৰথমে। সেইটো যে খাবলৈ বহুত বেছি ভাল লগা হয়। তো আপোনালোকেও কিন্তু এনেধৰণে এদিন বনাই খাই চাব পাৰে। তো গৰম গৰম ভাতৰ লগত ঠাণ্ডা দিনত বহুত বেছি টেষ্টি লাগে খাবলৈ। তো এয়া হৈ গৈছে একেবাৰে ৰেডি। মই নমাই পেলাই দেখাম এতিয়া আপোনালোকক।
দেখিছেনে কালাৰটো কি ধুনীয়া হৈছে। এইটো আপোনালোকে আলহী আহিলেও এনেকৈ দিব পাৰে আৰু ঠাণ্ডা দিনত এনেকৈ গৰম খাবলৈ খুব বেছি ভাল লাগে। যিহেতুকে আমি তিল আৰু কাৱৈ মাছ খায়ে থাকোঁ, তো সেয়ে ভাবিলোঁ আজি অকণমান বেলেগ ধৰণে বনোৱা যাওক। সেয়ে অকণমান মছলা ভৰপূৰকৈ বনালোঁ, তো খাব বহুত বেছি ভাল হৈছিলে। এদিন আপোনালোকেও ট্ৰাই কৰিব আৰু কেনেকুৱা পায় কমেণ্ট কৰি জনাব। তো আজিলৈ সামৰিছোঁ, আকৌ নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।